গুড মৰ্ণিং। আজি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আজি হৈছে ছানডে আৰু আজি আছোঁ আকৌ পেহীহঁতৰ ঘৰত। যোৱাকালি আহিলোঁ, থাকিলোঁ ইয়াত। এতিয়া আজি থাকিম আৰু আজি ভাত পানী খাই আবেলিলৈ যাম। শুই উঠিলোঁ আজি দেৰিলৈকে শুইছোঁ। উঠি পেলাই এয়া ব্ৰেকফাষ্ট কৰিলোঁ। কৰি পেলাই এতিয়া আছোঁ আৰু এনেকৈ। মই ইয়াতে মানে পেহীহঁতৰ এখন চাটৰ ওপৰত এখন বাগিচা আছে। মানে চাটৰ ওপৰতে ফুল চুল খেতি কৰিছে আৰু তাতে এতিয়া ওপৰত যাওঁ বোলো। চব গ'লেই ময়ো যাওঁ, চাওঁচোন কি আছে ওপৰত, ব'লক দেখাওঁ। এইখন বাগিচা, এয়া চাওকচোন কিমান এনেকৈ খেতি কৰিছে। মানে চব ফুল আৰু খেতি, ফুল আছে, কচু চচু আছে, এইবিলাক ধনিয়া ৰুইছে, এনেকৈ ধনিয়া লগাইছে, শাকো আছে, পালেং শাক। এইটো বুদ্ধা বহি আছে, এনেকৈ ওপৰত চাং দি লৈছে এনেকৈ। ইয়াত এটা ওপৰত এনেকুৱা এটা ঘৰো আছে, ইয়াত মানে গেষ্ট ৰুম আৰু আলহী চালহী আহিলে এনেকৈ থাকে আৰু। গোটেই চাটখন মানে গোটেই গছ গ্ৰীনাৰী হৈ আছে পূৰা একদম। তিয়ান ভাল লাগিছে। চাওঁ কুক মাত ওলাইছে তা। বুদ্ধ কোনটো বুদ্ধ? সেইটো বুদ্ধটো চোৱাচোন, এইটো বুদ্ধাটো বহি আছে। চোৱা সেইটো বুদ্ধাটো। এফালে আহা তুমি এফালে আহা। খেলাত ব্যস্ত খেলাত ব্যস্ত। নাই এতিয়া ৰাস চাব আহিছোঁ, গণেশপাৰাৰ ৰাস সেইখন চলি আছে। গোটেইকেইটাই আমি চাবলৈ আহিছোঁ ৰাস। এনেকুৱা মূৰ্তি ৰাস এইবিলাক। চাওক ইমান মানুহ, একদম পূৰা মানুহ ভৰ্তি হৈ আছে। পূজা লাগিছে একদম। এইটো কি বনাইছে, এইটো এনেকুৱা, এইটো ৰাধা কৃষ্ণ। এইটো আমি এইকেইটা মোৰ একদম ফুট চুট গৈ আহিছে, একদম ফুট চুট দিলে ইয়াতে, প্ৰসাদ চসাদ দিলে আৰু একদম অৱস্থা নাই কপালখন মোৰ। সেয়া ইমান মানুহ চাওকচোন, বাপৰে।